guys, welcome back to my YouTube channel. আজি ৰঙালী বিহু সেই ভিডিঅ'টো বনালো আজি গৰু বিহু কাৰণে এতিয়া গৰু গা ধুৱাব যাব লাগিব তাৰ কাৰণে আমাৰ মালিকনীয়ে মাটিমাহ পিচি আছে বৰ্তমান গৰু খানিব লাগিব নিজেও গা ধুব লাগিব লৈ কেনে বৰ্তমান ভিডিঅ'টো চাই থাকক গৰু গা ধুব গৈ আছো ফাইনেলি সব বস্তু ৰেডি কৰি লৈ আছো লাৰু বেঙেনা পুৰা চিলাই ৰেডি বৰ্তমান হালধি ইয়াতে আমি খাদি সব চিলালো লাৰু বেঙেনা ফাইনেলি আহি গ'ল দীপাংকৰ ভাই গহিন ভাই আজি বিহু বুলি আহি গ'লো চন্দ্ৰ ভাইৰ ওচৰত ये हम ले लिया अभी হালধি গৰু আজি খানিব লাগিব গৰুক লগাব লাগিব মানুহকো খানিম অলপ চলপ লগতে নিজেও খানিব লাগিব গৰু পাহালা দেখি আছে এটা লগাই হ'ল বাৰু এইটো লাষ্ট ন আছে তো গাইস ইয়াৰ পিছত আৰু এটা আছে বাৰু ইহঁতক লগালে হৈ গ'ল नहाएगा खुद भी नहाने का और उसको भी हम नहाने का फाइनली पूरा एकदम माह हालधि खाने रेडी या ललू लाउ बेंगेना এটা গৰুক পিটন দিব লাগিব ইয়া দি কেনে এটা গৰু লৈ কেনে পথাৰলৈ যাওঁ ফাইনেলি পুখুৰী আহি পাই গলো এতিয়া গৰু গা ধুৱাব লাগিব ফাইনেলি পুৰা গৰু গা ধুই আছো বেছি ধৰ নাযাবি মোবাইল জুমুং কৰিবি নহ'লে গ'লে যাব আৰু এটা কিনি ল'বি এই বহুত দিনৰ মূৰত গা ধুব পাইছে কেনেকুৱা মজা পাইছে ভাল লাগিছে পুখুৰীটো কম ডাঙৰ চা এফালে এবাৰ গা ধোৱা সাঁতুৰাই দিব এবাৰ দুপমৰা দিব মই গৈ আছোঁ ৰ বৰ্তমান মোবাইলটো থৈ দিয়া সাঁতুৰিয়ে দিলা মানে এই মোবাইল আছে দেই এফালে গ'ল দ আছে না এইখিনিত ফাইনেলি গামোচা খুলুকাই দিলোঁ বেঙেনা খা নেলি গহিন দিয়া এই মজা ক'ত বা ওলাই গৈ দহটা চাৰিটামান পোৱালি দিয়া আহি আছো বৰ্তমান গা ধুয়ে আছো আৰু এতিয়া গা ধুওঁ আৰু গৰু গা ধুলো আমিও ধুলো ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু আজি বহুত এইটো একদম বাচাই কেনে লৈ আনিছোঁ এইটো ঘৰত ৰাখিব লাগিব শুকুৱাই কেনে তো যিহেতু নিয়ম আছে নিয়ম মতে কৰিব লাগিব এইটো নতুন গৰু পঘা আজি পুৰণা পঘাত লগাব নাপায় তো গতিকে নতুন পঘাত এতিয়া গৰু বান্ধিব লাগিব আজিৰ পৰা আৰু বহুত নিয়ম নীতি আছে এতিয়া বৰ্তমান গৰু গা ধোৱা আমাৰ কাৰ্যসূচী খতম এতিয়া বৰ্তমান আৰু লাৰু ভাগিব যাব লাগিব এতিয়া নিশ্চয়
Hey guys, अभी ये देखो हम लोग नाच रहा है वो ढोल का वो आवाज में वो हमारा परंपरा है तो इसीलिए हम अभी नाच रहा हो सब लोग ये देखो हमारा ये परंपरा है वो चंदन भाई भी पीछे है सब लोग हम सारा ये देखो सब लोग नाच रहे हैं अभी मार खाले मर खाए ये देखो अच्छा लगता है ये करके हम लोगों को ये दारू है बहुत अच्छा दारू है ये देखो ये दूध का जैसा है लेकिन प्योर चावल का होता है तो ये पी के हमारा बहुत मजा आता है तो इसीलिए हम लोग हर रोज नहीं पी पाता हूँ लेकिन अभी जो रंगाली का उत्सव है ना तो इसीलिए हम सबका घर में ये बनाते हैं तो इसीलिए हम खा रहे हो अभी तो बहुत अच्छा लगता है ये खा के पूरा एकदम मीठा होता है आप लोग भी आके ट्राई करो बहुत अच्छा लगेगा तू भी खा दे बहुत मीठा है चंदन भाई क्यों अभी दारू नहीं पी रहा है क्या नहीं पी रहा है तो बहुत अच्छा है पूरा मीठा होता है खा के बहुत अच्छा लगता है आप लोग भी आओ हमारा गाँव में आके ट्राई करो আদৰৰ সকলোৰে মৰমৰ সকলোৰে জনপ্ৰিয় জাতীয় উৎসৱ সকলোৰে জাতি নিয়ম কানুন আছে তাৰে আমি কাৰ্বি হিচাপে আমাৰ নিজৰ গৰু বিহুটি আজি কেনেকৈ আমি ডেন্স চেন্স কৰি আজি গৰু গা ধুৱাই নদীৰ পৰা আনি গা ধুৱাই তুলসী পানী দি সেৱা দেয়া দি আজি সকলোৱে আমি ডেন্স চেন্স কৰি আছোঁ সেয়ে আনন্দ আৰু জাতীয় বাপুতি খাহনৰ ৰঙালী বিহুটি আমি এৰিব নোৱাৰি কাৰ্বি সমাজে আজি আমি আপোনালোকলৈ ঢোল আমাৰ যিটো আমাৰ জাতীয় পৰম্পৰা সেইটো আমি ৰাখি আপোনালোকলৈ আগবঢ়াইছোঁ কমচে কম আপোনালোকে বুজি পাব আমি কাৰ্বি মানুহে এনেকৈ ঢোল বাদন কৰি গৰু গা ধোৱা বা এইবিলাক কৰোঁ বহাগত ঠিক আছে নিয়মৰ হেৰি গম পাই বহাগৰ বিহু এটা আমাৰ নতুন বছৰ যিটো আমাৰ আহে আমি সকলো অসমীয়া মানুহবিলাকে নিজৰ সাজ পাৰো সলাওঁ তেনেকৈ গছপাতো পাত সলাই তেনেকৈ আমাৰ বহাগৰ বিহুটো আমি সকলোৱে বাপুতি বিহু বুলি আমি হেৰি কৰি জানো সেয়েহে আমি সকলো কাৰ্বি জাতি আমাৰ নিজৰ গৰু বিহুটিক আমি নিজৰ পৰম্পৰা ৰাখি তেখেতসকলক আমি ঈশ্বৰ হিচাপে পূজা কৰি এনেকৈ আমি ডেন্স চেন্স কৰি ৰঙালী বিহুটো পাতিম Hey guys, अभी ढोल बजाय হৈ গ'ল নাচি হৈ গ'ল এতিয়া বৰ্তমান এইটো ঢোলটো দেখা পাইছে এইটো ঢোলটো আমি ধুব লাগিব ধুবৰ মানে পানী অলপ ছটিয়াব লাগিব ঢোলটোত ধুলে বেয়া হৈ যাব তো গতিকে পানী অলপ ছটিয়াব লাগিব পানী ছটিয়াৰ পাছত আৰু আমি ঢোল সামৰিব লাগিব এতিয়া বৰ্তমান তো গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক জলা জলি কেনেকুৱা লাগিছে জনাওক আমাক তো বৰ্তমান
ইয়াতছে বেছি ইয়াতছে বহুত ভাল ইয়াতছে বহুত ভালকৈ আমি নাচোঁ ইয়াতে এবাৰ একচুৱেলি ইমান আমাৰ হেৰি হোৱা নাই কাৰণ এবাৰ আমাৰ মেইন নহয় আমি প্ৰতি বছৰে আমি বোকাত নাচোঁ তো এইবছৰ আমি বোকাত নহয় প্ৰতি বছৰে নহয় একচুৱেলি এক বছৰ আমি বোকাত নাচোঁ এক বছৰ আমি ৰাস্তাত নাচোঁ তো গতিকে এতিয়া বৰ্তমান প্ৰায় ঢোল বৰ্তমান আমি ঢোল আমি ধৰি আছোঁ মায়ে তীখা গুটি বাপে মদাহি লাও খা বেঙেনা খা अभी हो गया देख अभी ढोल धोके हो गया धुल को नहा दिया हम लोग तो अभी हो गया अभी धुल को हम वो जो हमारा तो भगवान के पास वो ढोल रखना पड़ेगा और हमको जाना पड़ेगा वो हमारा भगवान का घर में जाना पड़ेगा जाके हम वो ढोल को वहाँ पर हमें रख देने के बाद अभी हमारा पूरा ख़त्म हो जाएगा अभी सराय का जोश होगा ये हम है, मुर्गी जोश होगा अभी ये रंजन है। अभी मुर्गी जोश होगा आप लोगों को थोड़ा हम दिखाएगा इतना ज़्यादा हम नहीं दिखाएगा लेकिन मुर्गी जोश हमको भी वो उधर में देखो इतना अच्छा नहीं लगता है लेकिन अभी थोड़ा दिखाऊंगा, हमको थोड़ा बाद में दिखाऊंगा। थोड़ा हम दिखाने के लिए आप लोगों को मैं कोशिश करूँगा तो देखते रहो कैसे मुर्गी जूस होता है